নমস্কাৰ, মই হিতেশ শৰ্মা আপোনালোকৰ ওচৰলৈ এটা সুন্দৰ ৰেমেডি লৈ আহিছোঁ। যদি আপোনালোকৰ ঘৰখনত সুখ, শান্তি, সমৃদ্ধি লগতে টকা পইচাৰ অভাৱ হৈ আছে, তেতিয়াহ'লে আপোনালোকে এই ৰেমেডিটো কৰি চাব, নিশ্চয় সফল হ'ব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যিকোনো এটা শুক্ৰবাৰ ল'ব। শুক্ৰবাৰৰ দিনাখন সন্ধিয়া আপোনালোকে এটা এনেকুৱা কাঁচৰ বাতি ল'ব। তাত অকণমান আপোনালোকে শুদ্ধ পানী দি দিব। তাৰপিছত তাত অকণমান আপোনালোকে গংগা জল দিব। তাৰপিছত তাত অকণমান আপোনালোকে গোলাপ জল দিব। এনেকুৱাকৈ আপোনালোকে এটা কাঁচৰ বাতিত শুদ্ধ পানী, গংগা জল লগতে গোলাপ জল মিক্স কৰি তাত আপোনালোকৰ ঘৰত যি অলংকাৰ আছে, সোণৰ বা ৰূপৰ যি অলংকাৰ আছে, যেনে ধৰি লওক মোৰ হাতত এটা সোণৰ আঙুঠি আছে, এই সোণৰ আঙুঠিটো আপুনি তাত তিয়াই থৈ দিয়ক। এনেকৈ আপোনালোকে শুক্ৰবাৰৰ ৰাতিটো গোটেই আঙুঠিটো বা সোণৰ অলংকাৰখিনি তিয়াই থৈ দিয়ক। তাৰপিছত নেক্সট ডে আপোনালোক শনিবাৰে ৰাতিপুৱা গা ধুই সেই পানীটো গোটেই ঘৰখনতে ছটিয়াই দিয়ক। তাৰপিছত আপোনালোকে দেখিব যে আপোনালোকৰ ঘৰখনত সুখ, শান্তি, সমৃদ্ধি লগতে টকা পইচাৰ অভাৱটো দূৰ হৈছে। এনেকুৱা সুন্দৰ ৰেমেডি পাবৰ কাৰণে মোৰ এই চেনেলটো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।